গুড মৰ্নিং এই গা ধুই আহি জাষ্ট ব্লগটো বনাইছোঁ এতিয়া মই যাওঁ হা ভণ্টি কি কৈ আছা ভণ্টিয়ে মোক শিকাই আছে আজি 2 অক্টোবৰ ল'ৰাটোৰ বাৰ্থডে আৰু গুৱাহাটীৰ পৰা আমাৰ খুৰাৰ ল'ৰা এজন আহি আছে তাক আনিবলৈ মই এতিয়া দুলীয়াজান ষ্টেচন যাওঁ ৰেল ষ্টেচন নহয় মানে বাছ ষ্টেণ্ডলৈ যাওঁ ব'ল এবাৰ মোৰ বেটাক উঠাই আৰু হেপী বাৰ্থডে কওঁ বেটা ঐ চোৱা এইপিনে হেপী বাৰ্থডে পাপা হেপী বাৰ্থডে বাবু মোক থেংক ইউ নকৰি হাঁহিছে যোৱা গাইজ আহিছে মোৰ বেটা হাঁহিছে হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে কোৱা কিবা এটা কৈ দিয়া এতিয়া কি দিয়া ৱেলকাম ৱেলকাম হোৱা অকণমান দেৰি শুই লোৱা এতিয়া ধুব আহিব নহয় ৰাতিপুৱা বায়ে আনিব গৈছিলে এই খুৰা ল'ৰা এটা আহিছে গুৱাহাটী হাজো ৰামদিয়াৰ পৰা কিবা এটা কওঁ আমাৰ ইউটিউব চেনেলত গুড মৰ্ণিং কৈ কওঁ গুড মৰ্ণিং এতিয়া চাহ ফ্ৰেছ হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং আজি 2 অক্টোবৰ যিহেতু ভাগিনটোৰ বাৰ্থডে ব্লগটো ষ্টাৰ্ট কৰিলোঁ বায়ে ভিডিঅ' এটা বনাই থৈছিলে মই এতিয়া আৰম্ভণি কৰিছোঁ দুপৰীয়া ভাত খোৱাকৈ এনেই ওচৰে পাঁজৰৰ কিছুমান চিনাকি আৰু ঘৰুৱা মানুহ কিছুমান আহিব তাকে সৰু সুৰা চেলিব্ৰেশ্যন আৰু কি কৰোঁনো দেখাম বাৰু দিনটো এতিয়া বৰ্তমান দুপৰীয়াৰ খোৱাৰ যোগাৰ হৈ আছে ৰান্ধি আছে মই তালৈকে যাওঁ দেখাই আছোঁ বাৰু আপোনালোকক এইবোৰ ইমান লেতেৰা হৈ আছা যে হেপী বাৰ্থডে কোৱা আমাৰ ইউটিউব চেনেলক কোৱা হেপী বাৰ্থডে ৱেলকাম এয়া খোৱাৰ যোগাৰ হৈ আছে এইটো কোন পীযুষ নহয় সেইটো বিজয় বিকাশ এইটো প্ৰদীপ চাওঁ প্ৰদীপ চাই দে এয়া আমাৰ মা দেখি পাইছে তোক এয়া দুপৰীয়া খোৱাৰ যোগাৰ হৈ আছে বেছি মানুহ নাই মাতা ডাংবডি কি ক কেনেকৈ বনাবি অঁ আৰু দেখুৱাম বাৰু আপোনালোকক বায়ে দাইলটো ইয়াতে বনাবি অঁ বাও লাগি আছে কামত ঠিক আছে মই অকণমান সহায় কৰি দিওঁ অলপ পাছত আপোনালোকক দেখুৱাই আছোঁ আমি বেলুন ফুলাই আছোঁ ডেক'ৰেশ্যনৰ বাবে ফুলাইছা ফুলাই লওঁ কমপ্লিট হোৱাৰ পাছত বেলুন এটা ফুটিলে ৰিয়ান বেলুন ফুলাইছা ই উৰাই দিছে ওপৰত ফুলাইছা নাই ময়ো ফুলাওঁ বেলুন ফুলাই ভাগৰি গৈছে বায়ে পনীৰ বনাই আছে আপোনালোকক খুৱাওঁ এয়া পনীৰ এইটো চাহী পনীৰে হয় চাগে ন চাহী পনীৰে বনাইছোঁ মানে কাজু মগজ এইবোৰ দিছোঁ আৰু কি মছলা এইটো মছলা দি অঁ চাহী গৰম মছলা অঁ দি দিয়া অকণমান দিলোঁ অথনি অঁ একো নাই অকণমান ওপৰত হোৱাৰ আগে দি দিবা বাটাৰ এইটো নমোৱাৰ আগে দি দিব পাৰি আৰু এয়া বেলুন দেউতাই ফুলাই আছে মই আপোনালোকক দেখুৱাওঁ ভাইটিৰ লগৰকেইটাই ভাতৰ যোগাৰ কৰি আছে তাকে দেখুৱাওঁ আজি আমাৰ গেৰেজটোতে ভাতৰ যোগাৰ কৰি থকা হৈছে ভাইটিৰ লগৰকেইটাই কি বনাইছে সুধোৱা হওকচোন মিক্স ভেজ কালাৰ ধুনীয়া হৈছে বাৰু ভাইটি এয়া বাৰ্থডে বয়ে বেলুন ফুলাইছে আজু আইতাকে সহায় কৰিছে ৰিয়ান পাৰিছে বোলে এই আলহী ল'ৰাটো প্ৰিপেৰেশ্যন হৈ আছে বেলুন ডেক'ৰেশ্যন হৈ গ'ল কেনেকুৱা লাগিলে জনাবচোন বিশেষ হেৰি কৰা নাই ফুলোৱাত ঠিক নহ'ল বেলুনকেইটা
এতিয়া কেকটো অকণমান ডেক'ৰেশ্যন কৰিব বাকী আছে, কৰি লওঁ। কিবা কবি বা? তই ৰেডি হ'লি? ড্ৰেছকেইটা ছেইম কিন্তু কালাৰ বেলেগ। কমেণ্ট কৰি জনাবচোন। বাকী ভাল লাগিছে, মোৰতো ক'লা চাগে ভূতৰ নিচিনাই লাগিছে চাগে, ভূতৰ নিচিনাই লাগিছে চাগে, ক'লা ড্ৰেছ এটা পিন্ধি ওলাইছোঁ। আপোনালোকক যে দেখাইছিলোঁ ৰাতিপুৱা ভাইটি খুৰাৰ ল'ৰা আপোনাৰ গুৱাহাটী হাজো ৰামদিয়াৰ পৰা আহিছে, মাহঁতলৈ খুব ধুনীয়া চাদৰ এখন আনিছে বোলে গিফ্ট হিচাপে। দেখুৱাব বলক আপোনালোকক। পলালে চব বৰ লাষ্টাৰ। খুৰীহঁতে নিজে ঘৰতে বয় চাদৰ আনিছে, চাদৰখন খুব ভাল লাগিছে। ৰোলেক্স মাৰিছে ভালে। দেউতালৈ গামোচা আনিছে পিন্ধিব পৰাকৈ। চাদৰখন কেনেকুৱা লাগিছে জনাবচোন। এইটো কেকটো ইয়াত আনি এইকেইটা দি ডেক'ৰেশ্যন কৰি, ঘৰতে বনোৱা কেক, ডিজাইন ইগন'ৰ কৰিব দেই। বৰ ভালকৈ নাজানো যদিও ঘৰতে বনোৱা বুলি কৈছে। আইতা ভাল হৈছে? এইটো ভাল লাগিছে। অঁ, এইটো এটা হাতকেইটা আমাৰ আজি কেক, হোম মেড হেল্থি কেক। ঘৰতে বনোৱা, ডিজাইন যেনেকুৱাই নহওক খাবলৈ সুস্বাদু হয়। ডিজাইনটো বেয়া হ'ব নালাগে, আপোনালোকে জনাবচোন ঘৰতে বনোৱা হিচাপে কেনেকুৱা হৈছে। আমি প্ৰফেশ্যনেল বেকাৰ নহয় যিহেতু। এইকেইটা এইকেইটা কাটিম একেলগত কাটিম। क्या अच्छा लग रहा है? थैंक यू। ये तो बहुत अच्छा। ये भी बहुत ল'ৰাটোৱে নতুন বাইক ল'লে, এই আহিছেহি। এইখন বাইকখন কি নাম বাইকখনৰ? হা, NT15। চৰি দেই, মই ইমান বাইকৰ বিষয়ে নাজানো মানে, সেইবাবে নামটো সুধিব লগা হৈছে। বাইকখন পিছে মই প্ৰথম দেখিছোঁ। নতুন আহিছে নেকি? নিউ মডেল। এইটো খুৰা ল'ৰা, তাক আমাৰ আগৰ ভিডিঅ'ত দেখিছে চাগে, ঋতুপন ডেকা। বাইকখন কেনেকুৱা লাগিছে সেয়াও জনাবলৈ নাপাহৰিব দেই আপোনালোকে, কমেণ্ট এটা দিব। এইটো ওচৰৰ বহুত আহিছে, ৰিয়ানৰ ফ্ৰেণ্ডৰ নিচিনা হয়, খেলে। তাৰ নাম নেইটিভ, সেই নাম পংখৰী। আছে বহক। আপোনাক দেখাইছিলোঁ যে ইউটিউবন বুলি ভাইটি ভনীয়ে কয়। ৰিয়ানৰ ফ্ৰেণ্ড অনি আহিছে। ৱাও, অনি গিফ্ট লৈ আহিছা? এ বৌ হয় দেই। বনাই আছোঁ। আমাৰ ওচৰৰে হয় দেই, টিকলি যদি দেখিছে, মৰম লগা টিকি। এই বৌৰ বেবী হয়। ওচৰৰ বৌ এছিয়ান লগতে পঢ়ে ৰিয়ানৰ, মানে একেখন স্কুলত পঢ়ে। বাৰ্থডে কেক বেছি অনা নহ'ল, সেইবাবে সৰু তাৰ সমবয়সীয়াবোৰক পিন্ধাই দিয়া হৈছে। ৰিয়ান চাওক, অঁ এইটো বাৰ্থডে বয়। Happy birthday to Rian. কেইবছৰ হ'ল ইয়াত? অঁ, গুড বয়। চকলেটখিনি দি লওঁ মই। চকলেট নহয়, চৰি, সৰু সুৰা মৰ্টন। আমাৰ ঘৰৰ ওচৰত টিকলি দেই। পইচা শুনিব দেই, বায়ে লিপষ্টিক লগাই লৈছা, কেনেকুৱা বেয়া ছোৱালী। মই
মামা আহিছে টিমনৰ পৰা মামা ঘৰ টিমন মা খুৰা এয়া খুৰা আহিছে আমাৰ খুৰা হয় দেই এই আহিছে মাকুবৰ পৰা এয়া দাদাও আহিছে বৌ কয় এই ওচৰৰ বৌ নাই বিয়া খাব গ'ল তুমি নগ'লা কাপোৰটো এয়া অঁ মিক্স চব্জি ভাত পনীৰ অথনি আপোনালোকক বায়ে বনাই থকা দেখাইছিলোঁ সেয়া দাইল এয়া চিকেন হৈ চাগে চিকেন জলকীয়া চাটনি এটা বনাই আছে সৰিয়হ আৰু জলকীয়া চাটনি পেহীক মই অহাৰ লগে লগে দেখালো এতিয়া মায়ে চাটনি বনাটো লগাই দিছে পেহীয়ে মোক খেদাইছে দেই আকৌ ভিডিঅ' কৰাৰ বাবে ভাত খাইছে ভাইটি লগৰ হয় এয়া মামা ভাইটি দেউতা পেহী আইতা খুৰী ৰুণু বাইদেউ গ'ল এয়া ডাঙৰ মামা ভাত খাই আছে দেই কেনেকুৱা লাগিছে ভাত খাবিতো ভাল লাগিছে ভাত খাইছে সৰু মামা ওচৰৰ চিকুৰ লগৰ ভাইটিৰ লগৰ মা ভাত খাইছে ডাঙৰ মামাক বিটু অঁ ইউটিউবত দিমে আকৌ চেনেলত দিবলৈ এইটো কৰিছোঁ দেউতা অ' ভাত খাই কেনেকুৱা লাগিছে এই ৰিয়ানৰ ডাঙৰ মামাক হয় দেই মানে আমাৰ খুৰাৰ ল'ৰা হা মাকটো চিনি পায়ে চাগে আপোনালোকে দেখাই আছে এইকেইদিন এইটো বেবী এটা আহিছে আয়াঞ্চ আমাৰ ওচৰৰে হয় আইতা ভাত খাই কেনেকুৱা লাগিলে অঁ আইতা ভাল লাগিলে বোলে দেউতা ভাল লাগিলে এয়া স্বপ্না আমাৰ ওচৰৰ অঁ পেহী খামেই আকৌ মা বহুত দেৰি খাইছে চাগে কিবা এটা ভিডিঅ'ত দেখা গ'ল কেলে ইমান দিবা খাই আছো যে কিমান খাওঁ দাঁতত লাগে যে সেইকাৰণে খাইছোঁ লাহে লাহে কি খোৱা হোৱাই নাই ইমান দেৰিৰ পৰা কিমান খাইছ নাই কোৱা দেখা নাই কিমান ৱেষ্ট কৰিলোঁ কেলে ৱেষ্ট কৰিছ চব ফিনিছ কৰ চাহ কিমান খাইছে দেখিছে গাইজ অথনিৰ পৰা 3টা ভিডিঅ'ত দেখালোঁ ইয়াক উঠাই নাই চব এইটোৱে ফাইদা মানে ভাগিনৰ বাৰ্থডেত এইটোৱে ফাইদা বায়ে ভাত খাইছে ইমান চেলেকিছ যে টেঙা বা শেষ কৰি খালি পুতেৰৰ বাৰ্থডে ব্লগটো হেৰি ভাল লাগিলে লাইক কৰিবলৈ কৈ দে ব্লগটো ভাল লাগিলে লাইক কৰিবলৈ মা ইমান জাপৰিজনী হৈ আছে দেখিছে